হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ বাবে মই আৰু এটা ভিডিঅ' লৈ আহিলোঁ। এয়া MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ আলোচনাৰ বাবে যি আমি ছায়েন্সৰ টপিকছ আৰম্ভ কৰিছোঁ, তাৰে আজি 8 নম্বৰ ভিডিঅ' হ'ব। এইটো 8 নম্বৰ ভিডিঅ'টোত লৈ আহিছোঁ তোমালোকৰ কাৰণে 22-23 বৰ্ষৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কিছুমান কুৱেশ্যন, যোনটো ইতিমধ্যে হৈ গৈছে। তো আগৰ ভিডিঅ'বোৰ তোমালোকে চাবা আৰু তাৰ লগত নতুন নতুন ভিডিঅ'বিলাক মই দি থাকিম, যাৰ লগত কমন কৰিব তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বা আমাৰ 10ৰ চিলেবাছৰ কাৰণে যথেষ্ট তোমালোকৰ সহায় হ'ব। তো সৰাসৰিকৈ আমি ডাইৰেক্ট কুৱেশ্যনত সোমাই যাওঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে আমাক যে সকলো প্ৰশ্ন উত্তৰ 1 নম্বৰ পৰা শুদ্ধ দিব লাগিব। 1 নম্বৰ প্ৰশ্নটো কৈছে, নম্বৰ প্ৰশ্ন কি যে তোমাৰ কাৰ্বন প্লাছ অক্সিজেন কাৰ্বন ডাই অক্সাইডটো কোন প্ৰকাৰ বিক্ৰিয়া হয়। আমি চাই গম পাইছোঁ এইটো সংযোজন বিক্ৰিয়া। কিয়? দুটা লগ লাগি যেতিয়া এটা বস্তু উৎপন্ন হয়, এইটো সংযোজন বিক্ৰিয়া হয়। যেতিয়া এটা A দিলোঁ মই আৰু এটা B দিলোঁ মই, এই দুটা বিক্ৰিয়া কৰাৰ পিছত AB উৎপন্ন হৈ গ'ল। তো দুটা বা তাতকৈ বেছি পদাৰ্থ লগ লাগি যদি এটা পদাৰ্থ উৎপন্ন হয়, তাকেইতো সংযোজন বিক্ৰিয়া বুলি কয়। নিশ্চয় মনত আছে। গতিকে এইটো হ'ব কোন প্ৰকাৰৰ বিক্ৰিয়া? সংযোজন বিক্ৰিয়া। অপশ্যন এ নম্বৰটোৱে হ'ব শুদ্ধ, অপশ্যন এটো শুদ্ধ। অ'কে, এইবাৰ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো খুব ধুনীয়া প্ৰশ্ন, একেবাৰে কিতাপৰ পৰা উঠাই দিয়া প্ৰশ্ন। কৈছে অজীৰ্ণতাৰ মানে হেৰি হ'বৰ কাৰণে চিকিৎসাৰ বাবে তলৰ কোনটো ব্যৱহাৰ কৰে? এইটো হ'ল অম্লনাশক। অজীৰ্ণ হ'লে আমাৰ পেটত জ্বলা পোৰা আৰম্ভ হয়। 2 নম্বৰ চেপ্টাৰ পঢ়িছোঁ, তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগে? অম্লনাশক পঢ়িব লাগে বা মানে ব্যৱহাৰ কৰিব লাগে। এইবাৰ এই প্ৰশ্নটো মই 7 নম্বৰ ভিডিঅ'তেই প্ৰশ্নটো আলোচনা কৰিছোঁ। তোমালোকৰ 7 নম্বৰ ভিডিঅ'টো চাইছা। এই প্ৰশ্নকেইটা কমন প্ৰশ্ন বহুত আহি যায়। এইবাৰ আহি গৈছে যে তোমাৰ এটা দ্ৰৱই লুৰ গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। এই গেছটো চূণ পানী ঘোলা কৰে। তো দ্ৰৱটো কি হ'ব? এই দ্ৰৱটো হ'ব তোমাৰ হাইড্ৰক্লিক এচিড হ'ব। হাইড্ৰক্লিক এচিডৰ পৰা হাইড্ৰজেনটো তোমাৰ হেৰি হৈ যাব, পৃথক হৈ যাব। নেক্সট প্ৰশ্ন যদি চাওঁ আমি, কি কয়, লুৰ টাৱা এটা যদি মামৰ ধৰাৰ পৰা ৰোধ কৰিব লাগে, তেতিয়াহ'লে কি পদ্ধতি ব্যৱহাৰ কৰিবা? উপযুক্ত পদ্ধতি এইটো হ'ব জিংকৰ প্ৰলেপ দিয়া। কিছুমান টিচাৰে ইয়াক তোমাৰ ওপৰৰ সকলোবোৰ দিব খোজে, কিন্তু সকলোবোৰ দিলে শুদ্ধ নহ'ব। এইকাৰণে এইটোতো তোমাৰ লুৰ বস্তু বুলি কোৱা নাই, লুৰ টাৱা বুলি কৈছে। লুৰ টাৱাটো স্পেচিয়েল লিখা আছে যে লুৰ টাৱা, ইংৰাজীত লিখা আছে আইৰণ ফ্ৰাইং পেন। যদি লুৰ টাৱাত তুমি গ্ৰীজ ব্যৱহাৰ কৰা, তেতিয়াহ'লে এইটো ব্যৱহাৰৰ উপযুক্ত থাকিব নেকি? নাথাকিব। লুৰ টাৱাত ৰং দিলে উপযুক্ত থাকিব নেকি? নাথাকিব। গতিকে ইয়াক আমি কি কৰিব লাগিব? জিংকৰ প্ৰলেপেই দিব লাগিব। আগলৈ চাওঁ, নেক্সট প্ৰশ্নটো চাওঁ আমি। নম্বৰ কুৱেশ্যনটো দি আছে, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে তোমাৰ উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। এই যৌগটো পানীত দ্ৰৱণীয় হয়। এতিয়া এইটো কি হ'ব? এই দ্ৰৱটো হ'ব কেলছিয়াম। কাৰণ কেলছিয়ামে যেতিয়া কোনোবা এটা বস্তুৰ লগত বিক্ৰিয়া কৰিব, তেতিয়াহ'লে কেলছিয়াম অক্সাইড উৎপন্ন হ'ব। তেতিয়াহ'লে কেলছিয়াম অক্সাইডটো হ'ল তোমাৰ হেৰি যৌগ, কি কয়, আয়নীয় যৌগ পানীত দ্ৰৱণীয় হয়। অ'কে, আৰু উচ্চ গলনাংকৰ হয়। এইবাৰ যাওঁ আমি নেক্সট প্ৰশ্নটো লৈ, মানে 1 নম্বৰ প্ৰশ্নটো লৈ। 1 নম্বৰ প্ৰশ্নটো কি ক'লে আমাক? ক'লে যে কাৰ্বনে গঠন কৰা সৰলতম যৌগ কি? কাৰ্বনে বহুত যৌগ গঠন কৰে। কাৰ্বন আৰু হাইড্ৰজেন দ্বাৰা গঠন হোৱা যৌগটো হ'ল হাইড্ৰকাৰ্বন। আৰু আমাৰ কিতাপৰ 4 নম্বৰ চেপ্টাৰত দিয়া আছে, তোমাৰ পৃথিৱীত এতিয়ালৈকে কাৰ্বনৰ দ্বাৰা সৃষ্টি হোৱা যৌগ হ'ল 3 মিলিয়ন, মানে 3 নিযুত। ইমানকেইটাই মৌল আৱিষ্কাৰ হ'ব, মানে হৈছে এতিয়া যৌগ আৱিষ্কাৰ হৈছে। তো আটাইতকৈ সৰলতম যৌগ কি? এইটো হ'ল মিথেন, যোনটোৰ সংকেত হৈছে CH4। এইটো হ'ল কাৰ্বনৰ দ্বাৰা গঠন হোৱা আটাইতকৈ সৰলতম যৌগ। এইটো হ'ল তোমাৰ আমাৰ এইটো প্ৰশ্ন উত্তৰ। F নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এইটো। F নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব মিথেন। এবাৰ চাওঁ আমি, কি কয়, ৰন্ধনত ব্যৱহাৰ হোৱা বৰ্তনত তলৰ ফালে যে বাহিৰত ক'লা পৰে কিয়? এইটো এটা কমন প্ৰশ্ন, আগৰ ভিডিঅ'বিলাক পাইছা। এইটো হ'ল ৰন্ধন যেতিয়া সম্পূৰ্ণভাৱে দহন নহয়, তেতিয়াহ'লে তোমাৰ তলত ক'লা হৈ যায়। গতিকে ইয়াৰ কাৰণে শুদ্ধ অপশ্যনটো কোনটো হ'ব? এই যে বি নাম্বাৰটো, ইন্ধন সম্পূৰ্ণ দহন নহ'লে। ইন্ধন যদি সম্পূৰ্ণ দহন নহয়, তেতিয়াহ'লে ই কি হৈ যায়? তাৰ পাত্ৰৰ তলত ক'লা পৰি যায়। এইবাৰ আহি গ'ল আৰু এটা প্ৰশ্ন, খুব ধুনীয়া প্ৰশ্ন, যে আধুনিক পৰ্যায়ৰ তালিকাত তোমাৰ থকা মুঠ পৰ্যায়ৰ সংখ্যা কিমান? মানে আধুনিক পৰ্যায়ৰ তালিকা যেতিয়া চোৱা, তেতিয়াহ'লে 86 পৃষ্ঠা চালে গম পাবা। এনেকৈ এই থিয় ঘৰবিলাকক কোৱা হয় বৰ্গ, পথালি ঘৰবিলাকক কয় তোমাৰ পৰ্যায়। তো পৰ্যায় কেইটা আছে? পৰ্যায় আছে 7টা, আৰু বৰ্গ আছে 18টা। এইটো মনত ৰাখিবা, আধুনিক পৰ্যায়ৰ তালিকা খুব ধুনীয়াকৈ মনত ৰাখিবা। অ'কে, এবাৰ আমি নেক্সটটো চাওঁ। নেক্সট প্ৰশ্ন দিয়া আছে, কি প্ৰশ্ন দিছে? যে এইটো এটা কমন প্ৰশ্ন, 7 নম্বৰ ভিডিঅ'ত এইটো আছে, যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তি উৎপন্ন হয় ক'ত? মাইট্ৰকণ্ড্ৰিয়াত। এইটো হ'ল মাইট্ৰকণ্ড্ৰিয়াত। অ'কে, ইয়াৰ পিছত চাওঁ আমি নেক্সট প্ৰশ্ন, দুটা নিউৰনখালী ঠাইক কি বুলি কোৱা হয়? চাইনেছ বুলি কোৱা হয়। 7 নম্বৰ চেপ্টাৰৰ পৰা বস্তু। অ'কে, এইবাৰ নেক্সট আহি গ'ল, পৰাগধানী যে পোৱা যায়, ক'ত পোৱা যায়? এইটো পৰাগৰেণুত পোৱা যায়। পৰাগধানী পোৱা যায় পৰাগৰেণুত। 8 নম্বৰ চেপ্টাৰৰ বস্তু, উদ্ভিদৰ ক্ষেত্ৰত হয় এইটো। এইবাৰ চোৱা যাওক, তোমাৰ নেক্সট প্ৰশ্ন কৈছে যে বিবৰ্ধনৰ লগত তলৰ কোনটো
সাধাৰণতে ভাৱে জড়িত সেইটো হ'ল এজন চীনা মানে হেৰি হৈছে চাইনিজ ষ্টুডেণ্ট তাৰমানে চাইনা ছাত্ৰ তাৰমানে স্কুলীয়া ছাত্ৰ এটা চিম্পাঞ্জী এটা মকৰা এটা বেক্টেৰিয়া এইটো হ'ল ষ্টুডেণ্টটো হ'ব অ'কে তাৰপিছত তলত তোমাৰ দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰি ব্যৱহাৰ কৰা নহয় এটা কমন প্ৰশ্ন এইটো হ'ল মৃত্তিকা ক্লে এটা তোমাৰ ব্যৱহাৰ কৰিবলৈ আমি লেন্স ব্যৱহাৰ কৰিবলৈ ইয়াত মানে এই লেন্স তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ নকৰোঁ কিয় কাৰণ ইটো স্পষ্ট নহয় ক্লিয়াৰ হ'লে তোমাৰ বস্তু এটা তোমাৰ চাবলৈ কি কয় লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি কাৰণ লেন্স হ'বলৈ হ'লে তাৰ মাজৰ পোহৰ ৰশ্মি প্ৰতিফলিত হ'ব লাগিব পাৰ হৈ যাব লাগিব তোমাৰ মৃত্তিকা মানে মাটিৰ মাজতো আৰু ৰশ্মি পাৰ হৈ নাযায় আৰু এটা কমন প্ৰশ্ন ইম্পৰ্টেণ্ট সেইটো হ'ল চকুৰ কি অংগৰ কিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় এইটো হ'ল চিলিয়াৰী পেশী আমি জানো এইটো কি এইটো চিলিয়াৰী পেশী এইটো চিলিয়াৰী পেশী 3 নম্বৰটো চিলিয়াৰী পেশী এইটো চিলিয়াৰী পেশী এইখিনি আমাৰ 3 নম্বৰ বাক্যটো প্ৰশ্ন অপশ্যন দিওঁতেই লাষ্টত গুচি গৈছে চিলিয়াৰী পেশীটো হ'ব এইটো নেক্সট আৰু এটা কমন প্ৰশ্ন প্ৰায়বোৰ ভিডিঅ'তে এইটো প্ৰশ্ন দিছোঁ তোমালোকক যে এইটো হ'ল তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ কৰে নকৰে কোনটো এইটো আৰ স্কোৱাৰ ক'ত আছে এই যে আৰ স্কোৱাৰ 2 নম্বৰ তো কেতিয়াবা 1 নম্বৰ থাকিব কেতিয়াবা 2 নম্বৰ তুমি চাব লাগিব আৰ স্কোৱাৰ ক'ত আছে মনত ৰাখিবা এইটো আৰু কেনেকৈ পাম এইটো যোৱা ভিডিঅ'টোত কৈছিলোঁ ভি ইকুৱেল টু আই আৰ সূত্ৰটো যদি আমি এই পি ইকুৱেল টু ভি আই সূত্ৰত বহাই দিওঁ ইয়াৰ পৰাই আমি এইকেইটা অপশ্যন পাম এইটো ওলাব পাৰি এইটোতো হয়ে সূত্ৰ এইটো আৰু এইটো ওলাব পাৰি কিন্তু এইটো ওলাব নোৱাৰি গতিকে বি নম্বৰটো হ'ব ইয়াৰ কাৰণে নেক্সট কৈছে যে আৰ ৰোধৰ এডাল তার 5টা সমান ভাগলৈ বিভক্ত কৰিলোঁ 5টা সমান ভাগলৈ কি কৰিলোঁ বিভক্ত কৰিলোঁ কৰা হ'ল এই বিভক্তকেইটা সমান্তৰাল সংযোগ কৰিলে তাৰ মান কিমান হ'ব 25 এইটো কিতাপৰ পৰা প্ৰশ্ন তোমালোকে ওলাই ল'ব পাৰিবা কিতাপৰ 12 নম্বৰ চেপ্টাৰৰ অনুসৰি প্ৰশ্ন ওকে বৈদ্যুতিক প্ৰবাহ সঁজুলি কি বুলি কোৱা হয় জেনেৰেটৰ বুলি কোৱা হয় এইটো সকলোৱে জানে ওকে এইটো হ'ব কি জেনেৰেটৰ ঠিক আছে এবাৰ নেক্সট প্ৰশ্নটো চাওঁ আমি ই নম্বৰ প্ৰশ্নটো চাওঁ সৰি এবাৰ এই ডিষ্ট্ৰিক্টৰ আমি এইখিনি MCQ পঢ়িলোঁ এতিয়া আমি নেক্সটত আৰু অন্য এটা ডিষ্ট্ৰিক্টৰ কিছু MCQ পঢ়িম ইয়াৰ বিষয়ে ইয়াত বহুখিনি MCQ দিয়া আছে মানে মই বহুকেইটা ডিষ্ট্ৰিক্টৰ MCQ একেলগে লগ কৰিছোঁ এবাৰ ইয়াত যিকেইটা দিয়া আছে অন্য এটা ডিষ্ট্ৰিক্টৰ কেইটামান MCQ মই একলগ কৰিছোঁ তোমালোকে এইখিনি চোৱা MCQ চাব লাগে MCQ চালে তোমালোকৰ লাভ হ'ব যথেষ্টখিনি লাভ হ'ব আৰু তোমালোকৰ পৰীক্ষালৈ সুবিধা হ'ব এবাৰ আমি চাওঁ নেক্সট প্ৰশ্নটো দিয়া আছে আমাক একেদৰে এটা মৌলেৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব কেলছিয়াম পূৰ্ণ কৰিব এইটো পঢ়িছোঁ এইখিনিলৈ পঢ়িলোঁ আমি আগলৈ একবাৰি যাওঁ ওকে এইখিনিৰ পৰা ডিয়াৰ ষ্টুডেণ্ট এইখিনিৰ পৰা আমি চাওঁ যে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয় জীৱভৰ শক্তিৰ উদাহৰণ নহয় কোনটো এইটো নিউক্লিয় শক্তি জীৱভৰ শক্তি মানে জীৱৰ হেৰি পৰা যিদৰে আমি মানে শক্তিৰ যোগান ব্যৱস্থা কৰিব পাৰোঁ এইটো হ'ল জীৱভৰ শক্তি গতিকে ইয়াত কোনটো নহ'ব এইটো নিউক্লিয় শক্তিটো নহ'ব ওকে তাৰপিছত দিয়া আছে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কমন প্ৰশ্ন সেইটো কি যে তলৰ উল্লেখ কৰা কোনখিনিয়ে তোমাৰ কি কৰে খাদ্য শৃংখল গঠন কৰে সেইটো কোনটো হ'ব ঘাঁহ ছাগলী মানুহ কাৰণ ঘাঁহক ছাগলী খায় ছাগলীক মানুহে খায় এইটো খাদ্য শৃংখল গঠন কৰে ওকে নেক্সটটো চোৱা যাওক এবাৰ আহা লাষ্ট কুৱেশ্যনটো কি কৈছে যে তোমাৰ গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ স্থাপন হোৱাটো কোনটো চনত আছিল এইটো হ'ল 1985 চনত এইটো দৰং ডিষ্ট্ৰিক্টৰ তোমাৰ 5 তাৰিখে যি পৰীক্ষাটো হ'লে মই 6 নম্বৰ ভিডিঅ' যোনটো বনাইছিলোঁ তাতে এই প্ৰশ্নটো আহিছিল ওকে আগলৈ চোৱা যাওক বহুকেইটা শ্বৰ্ট কুৱেশ্যন তোমালোক চাই ল'বা আৰু তাৰ উত্তৰখিনি এইখিনি দিয়া আছে তোমালোকে এবাৰ চাই লোৱা যে এক্সেট্ৰা দ্ৰৱ বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় এই হ'ব কেলছিয়াম অক্সাইড তাৰপিছত তোমাৰ প্ৰকৃতিত মুক্ত পোৱা ধাতুৰ কি হ'ব সোণ বা প্লেটিনিয়াম তাৰপিছত তোমাৰ ইথেনৰ সহযোগী কেইটা পৰমাণু থাকিব এইটো হ'ল 7টা কেনেকৈ লিখি দেখাইছিলোঁ চি এনেকৈ 4টা বান্ধনি দিয়া লিখি দেখাইছিলোঁ ওকে তাৰপিছত আগলৈ চোৱা যাওক আৰু কৈছে লালটিত থকা উৎসেচকবিধৰ নাম কি এইটো কি হ'ব লালটি এমাইলেজ তাৰপিছত অগ্নাশয় গ্ৰন্থি নিঃসৰণ কৰা হৰম'নবিধৰ নাম কি এইটো হ'ল ইনচুলিন তাৰপিছত তোমাৰ নেক্সট দিয়া আছে কোষ কেন্দ্ৰত প্ৰটিনৰ উৎস কি সেইটো হ'ল DNA প্ৰটিনৰ উৎস হিচাপে যোগান ধৰে নেক্সট কোৱা আছে সকলোৰে আদি ভূমি কি মানে মানুহৰ আদি ভূমি কি সেইটো হ'ল তোমাৰ আফ্ৰিকাৰ পৰা মানুহ মানে কি কয় হেৰি হোৱা বুলি গোটেই দেহতে মানে গতি কৰা বুলি ধাৰণা কৰা হয় সাইন্সে ধাৰণা কৰে স্বাভাৱিক দৃষ্টি মানুহ এজন নিকট বিন্দু কিমান এইটো হ'ল 25 সেণ্টিমিটাৰ দূৰবিন্দু হ'লে কিমান হ'ব সেইটো হ'ব অসীম দূৰত্ব ওকে আগলৈ একবাৰি যাওঁ কৈছে পৰিৱেশৰ ৰক্ষাৰ কাৰণে 3টা আৰ নীতি কি বুজায় এইটো হ'ল ৰিচাইকল ৰিডিউচ ৰিইউজ এইটো অসমীয়াত কোৱা হয় ৰিচাইকল মানে
পুনৰ চক্ৰীকৰণ, ৰিইউজ মানে পুনৰ ব্যৱহাৰ, আৰু ৰিডিউচ মানে হ্ৰাসকৰণ। মানে পৰিৱেশৰ বস্তুবিলাক আমি এই যে হেৰি যে কৰোঁ, আৱৰ্জনাবিলাক যে হেৰি কৰোঁ, তাক তিনি প্ৰকাৰে আমি মানে তাৰ অপচয়টো বন্ধ কৰিব পাৰোঁ। এইটো হ'ল ৰিডিউচ, ৰিচাইকেল, ৰিইউজ, মানে হ্ৰাসকৰণ, পুনৰ চক্ৰীকৰণ আৰু পুনৰ ব্যৱহাৰ। নেক্সট দিয়া আছে তোমাৰ ছডিয়াম ধাতু কিয় কেৰাচিন ডুবাই ৰাখা নহয়? কাৰণ কেৰাচিন তেলত ডুবাই নাৰাখিলে প্ৰকৃতিত থকা অক্সিজেনে মানে বায়ুৰ সৈতে তোমাৰ ছডিয়ামৰ তীব্ৰ বেগত বিক্ৰিয়া কৰি কি কৰে, তোমাৰ কি কয় জুই জ্বলাই দিব পাৰে, সেইকাৰণে ইয়াক ৰাখা হয়। তাৰপিছত সম্বন্ধ গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? কাৰণ ইহঁতে নিষ্ক্ৰিয়। সম্বন্ধ গেছবিলাক এটা নিষ্ক্ৰিয়, সিহঁতে কাৰো লগত বিক্ৰিয়া নকৰে, সেইকাৰণে এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে। অ'কে, আগলৈ আগবাঢ়ি যোৱা যাওক। এবাৰ দিয়া আছে খাদ্য আম্লিক কৰি পাকস্থলীত এচিডৰ ভূমিকা কি? খাদ্যবিলাক আম্লিক কৰে। বুক এটা এৰি আছে, 1 নম্বৰ দিছেতো, আমি এটা লিখিলেই হ'ব। নহ'লে পাকস্থলীত তোমাৰ কি কয় এচিডৰ ভূমিকা হ'ল অলাগতিয়াল বেক্টেৰিয়া মানে ধ্বংস কৰে। তোমাৰ কি কৰি দিয়ে, খাদ্য আম্লিক কি কয় খাদ্য ধৰ্মটোক আম্লিক কৰি ৰাখে। আম্লিক কৰি ৰাখিলে পেপচিনৰ কাৰ্যটো তীব্ৰ হৈ যায়। অ'কে, নেক্সট আৰু এটা প্ৰশ্ন চাওঁ। প্ৰতিক্ৰিয়া আৰু খোজকাঢ়াৰ পাৰ্থক্য কি? প্ৰতিক্ৰিয়াটো অনৈচ্ছিক ক্ৰিয়া আৰু খোজকাঢ়াটো ঐচ্ছিক ক্ৰিয়া। আমাৰ দেহত দুই প্ৰকাৰ ক্ৰিয়া হয়, এটা ঐচ্ছিক আৰু এটা অনৈচ্ছিক। যেনেকৈ আমাৰ হাতৰ লৰচৰটো ইচ্ছামতে লৰচৰ কৰিব পাৰি, কিন্তু কিছুমান অংগ আমি ইচ্ছামতে লৰচৰ কৰিব নোৱাৰি, তেনেকুৱা। আগলৈ আগবাঢ়ি যাওঁ। দিয়া আছে উদ্ভিদৰ দেহত সঞ্জীৱনী পদাৰ্থ এপচাইচিক এচিডৰ কাৰ্য কি? এইটো উদ্ভিদত বৃদ্ধিত বাধা দিয়ে। এপচাইচিক এচিডে অলপ আগতে কৈছোঁ তোমালোকক, এপচাইচিক এচিডে কি কৰে? উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। আৰু অক্সিনে কি কৰে? অক্সিনে বৃদ্ধি কৰাত সহায় কৰে। অ'কে, নেক্সট প্ৰশ্ন চোৱা। দিয়া আছে যে গৰ্ভ নিৰোধন পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি? অবাঞ্ছিত গৰ্ভধাৰণ ৰোধ কৰা। মানুহে ইচ্ছাকৃতভাৱে গৰ্ভধাৰণ কৰে, আৰু এটা মানে শিক্ষিত নোহোৱা সমাজ অনিচ্ছাকৃতভাৱেও গৰ্ভধাৰণ কৰে, মানে নিবিচাৰৰ পিছতো গৰ্ভধাৰণ হৈ যায়। সেইকাৰণে আমি গৰ্ভ নিৰোধ পদ্ধতি অৱলম্বন কৰা হৈছে। চাইন্সে বা মানে বৰ্তমান আধুনিক সমাজ ব্যৱস্থাই এই পদ্ধতি হাতত লৈছে। এইবাৰ জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতিসন্ধিলৈ কিয় বংশানুগমন নঘটে? কিহৰ কাৰণে নহয়? কাৰণ দৈহিক কালত হোৱা পৰিৱৰ্তনবিলাক জনন কোষৰ DNA স্থানান্তৰিত কৰিব নোৱাৰে। মানে আমাৰ দেহৰ চৰিত্ৰবিলাক দুই প্ৰকাৰ হয়, এটা হ'ল আৰ্জিত চৰিত্ৰ, এটা হ'ল বংশানুক্ৰমিক চৰিত্ৰ। এতিয়া আৰ্জিত চৰিত্ৰ যোনটো পৰিৱেশৰ পৰা লাভ কৰিব, সেই চৰিত্ৰটো ক্ৰমান্বয়ে তোমাৰ এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্ম লৈ যাব নোৱাৰে। কিয় লৈ যাব নোৱাৰে? কাৰণ এইটো, কাৰণ কি যে কাৰণ দৈহিক কালত হোৱা পৰিৱৰ্তন জনন কোষত DNA লৈ স্থানান্তৰিত কৰিব নোৱাৰে। DNA কি কৰিব নোৱাৰে? স্থানান্তৰিত কৰিব নোৱাৰে। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ, পোহৰৰ প্ৰতিফলনতা আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান, এইটো এটা লিখিব লাগে। অ'কে, তাৰপিছত আহি গ'ল যে লেন্সৰ এক ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। এই সূত্ৰটো এনেকুৱা আছিল, P = 1/f। গতিকে ইয়াৰ মান 1 হ'লে, মানে পিৰ মান 1 হ'লে এফৰ মান 1, এফৰ মান 1 হ'লে পিৰ মান 1। এটা আমি ধুনীয়াকৈ লিখিছোঁ সৰুকৈ যে 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতা কি হয়? 1 ডায়োপ্টাৰ। এইটো এটা সূত্ৰ। এবাৰ আগলৈ চোৱা যাওক। নেক্সট প্ৰশ্নটো হ'ল যে গ্ৰহই তীৰবেৰ নাথাকে কিয়? কাৰণ গ্ৰহ কিছুমান বিস্তৃত পোহৰৰ উৎস, কাৰণ গ্ৰহবোৰৰ নিজা পোহৰ নাই, গ্ৰহবিলাক পোহৰৰ এটা উৎস হয়, মানে বিস্তৃত উৎস, বেলেগৰ পৰা পোহৰ ধাৰে লয় গ্ৰহ, এনেকুৱা টাইপৰ, আনৰ সহায়ত। অ'কে, তো ঠিক আছে, আমি আগলৈ আগবাঢ়ি যাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে আমাক, প্ৰশ্নটো দৌৰ মাৰিলে। নেক্সট আছে বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি? বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ কাম হৈছে কুণ্ডলী এটা প্ৰবাহৰ দিশ নিৰ্ণয় কৰা। চলনাত কাক বোলে? তোমালোকে জানা যে এনেকুৱা যদি এটা চুঙা আকৃতিৰ কোনোবা এটা বস্তু থাকে, ইয়াক যদি ঘনকৈ তামৰ তলত এনেকৈ পকাই দিয়া যায়, তাপৰ তলৰ কুণ্ডলীক চলনাত বুলি কোৱা হয়। তো লিখিছোঁ, চুঙা এটাৰ আকৃতি ঘনকৈ মেলি লোৱা অন্তত তামৰ তাৰৰ কুণ্ডলী কি বুলি কোৱা হয়? চলনয়ড বুলি কোৱা হয়। অ'কে, নেক্সট প্ৰশ্ন চোৱা। আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰোঁ? কাৰণ আমাৰ ব্যৱহাৰ কৰা মুখ্য শক্তিৰ উৎস যেনে জীৱাশ্ম ইন্ধনবিলাক অনবীকৰণযোগ্য। আমি আটাইতকৈ কোনটো শক্তি বেছিকৈ ব্যৱহাৰ কৰোঁ? জীৱাশ্ম ইন্ধন। এই জীৱাশ্ম ইন্ধনটো বেছিকৈ ব্যৱহাৰ কৰোঁ। কিন্তু জীৱাশ্ম ইন্ধনটো নৱীকৰণযোগ্য নে অনবীকৰণযোগ্য? এইটো হ'ল অনবীকৰণযোগ্য। অনবীকৰণযোগ্য হ'লে সমন্বয়ে শেষ হৈ যাব, সেইকাৰণে আমি বিকল্প বিচাৰোঁ। তাৰপিছত হৈ গ'ল পৰিস্থিতি তন্ত্ৰত বিয়োজক ভূমিকা কি? পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা, পৰিস্থিতি তন্ত্ৰত এটাক নিকা কৰি ৰাখে। বিয়োজকটোৱে পৰিৱেশৰ পৰা তোমাৰ এই গেলা পচা বস্তু, মল মূত্ৰ এইবিলাক মানে সৰল পৰ্যায়লৈ লৈ পৰিৱেশটোক পৰিষ্কাৰ কৰি ৰাখে। এইবাৰ 26 নম্বৰ কুৱেশ্যন যে বন আৰু বন্য প্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? কাৰণ ইহঁতে জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখে। বন আৰু বন্য প্ৰাণীয়ে জৈৱ বৈচিত্ৰ্যবিলাক মানে কি কয় ঠিক ঠাককৈ ৰাখে। এইখিনি হৈ গ'ল। এতিয়া 1 নম্বৰীয়া কুৱেশ্যন হৈ গ'ল। তোমালোকে 2 নম্বৰ কুৱেশ্যনখিনি চাই ল'ব পাৰা। এনেকৈ মই এবাৰ ভিডিঅ'টো সম্পূৰ্ণ কৰি লৈছোঁ, তোমালোকে চাই ল'বা। ধুনীয়াকৈ লিখি ৰাখিছিলোঁ মই ইয়াতে, প্ৰয়োজন সাপেক্ষে যিখিনি হয় লৈ ল'ব পাৰা। আৰু কোনোবা এটা প্ৰশ্ন যদি বুজি পোৱা নাই, খেলি মেলি লাগিছে, মোক তোমালোকে জনাব পাৰা, তাৰ কাৰণে মই সমাধান দিবলৈ চেষ্টা কৰিম। তো খুব বেছি ভালকৈ পঢ়িবা যাতে তোমালোকৰ পৰীক্ষা ফলাফল ভাল হয়। এতিয়া
শিক্ষকৰ কৰ্ম শিক্ষক কৰি আছে, তোমালোকেও নিজৰ কৰ্ম কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ সাপেক্ষে মই 8 নম্বৰ ভিডিঅ'টো এৰিলোঁ। আজিলৈ এইখিনিয়ে, আমি অন্য এটা ভিডিঅ'ত লগ পাম। ঠিক আছে।